নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমাৰ মুৰুলী মিউজিক ফেষ্টিভেলখন হ'ব। তো কেনেকুৱা কি হয় চবকে দেখাই আছোঁ আৰু তো বস্তুবিলাক চাউণ্ড আহি গ'ল আমাৰ, তো দেখাই আছোঁ কি হয়। অলপ পিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব ইয়াতে গাইজ। এটা সুন্দৰ পৰিৱেশ, ৰাতি ভাল লগা হ'ব। ৰাতি দেখাই আছোঁ কেনেকুৱা হয়, তো এইটো পৰিৱেশটো চাব পাৰে যাব আৰু গাইজ। ৰাতি আজি আমাৰ মুৰুলী মিউজিক ফেষ্টিভেলৰ দ্বিতীয় দিনাৰ আমাৰ প্ৰথম কাৰ্যসূচী আমি বৰ্তমান হাতত লৈছোঁ। প্ৰথমতে আছে আমাৰ শ্ৰদ্ধাঞ্জলি। এইভাগে আমাৰ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু দীপক শৰ্মা ছাৰক আমি শ্ৰদ্ধাঞ্জলি জনাম। দ্বিতীয় কাৰ্যসূচী হাতত লৈছোঁ জুবিনদাৰ মায়াবিনী গান। যিহেতু সকলোৱে জানে এই গানটো বৰ্তমান গান নহয়, প্ৰাৰ্থনা পৰিণত হৈছে। প্ৰাৰ্থনা আমি মুৰুলী মিউজিক ফেষ্টিভেলৰ ফালৰ পৰা আমিও গানটো গাব চেষ্টা কৰিম। দেখা পালো তোমাৰ ছবি ধৰা দিলা ৰূপলে আহি দিয়াৰ তুমি যে মোৰ শুকান মন নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা তোমাৰ হতে বহু যুগৰে নাচো। ইয়াতে আমাৰ ছোৱালীৰ লং জাপ চলি আছে বৰ্তমান। দুপৰীয়া ইয়াৰ অনুষ্ঠান, বেলেগ অনুষ্ঠান নাই বাৰু। ইয়াৰ পূৰা লাইট টাইট লগা হৈ গ'ল, চাউণ্ড ৰেডি হৈ আছে গাইজ, পূৰা ৰেডি হৈ আছে আৰু অলপ পিছত আৰম্ভ হ'ব আমাৰ আজি নিশাৰ অনুষ্ঠানসমূহ। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া আমাৰ চাউণ্ড চেক আৰম্ভ হৈ গ'ল গাইজ, অলপ পিছতে আৰম্ভ হ'ব আমাৰ অনুষ্ঠান। তো চাই থাকিব ভিডিঅ'টো শেষলৈ গাইজ। যিসমূহ সদস্যবৃন্দ আছে তেওঁলোকক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই গীতটি আমি এই কাৰণেই পুনৰ নিবন্ধন কৰিবলৈ ল'লোঁ যে দশৰথ দা যাতে আমি আমাৰ মাজত চিৰদিনলৈ জীয়াই ৰাখিব পাৰোঁ। আমাৰ এই অঞ্চলৰ আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল গাইজ। যথেষ্ট মানুহৰ ভিৰ হৈছে গাইজ। সকলো সদস্যকে বিনম্ৰভাৱে অনুৰোধ জনোৱা হয়। ধন্যবাদ।
সমাপ্ত হৈ গ'ল বহুদিনৰ কষ্ট কৰি কৰি মুৰুনি মিউজিক ফেষ্টিভেল আজি সমাপ্ত হৈ গ'ল আমাৰ দৰ্শক কেনেকুৱা লাগিল চাই তোমাৰ হা কেনেকুৱা লাগিল তো আজি সমাপ্ত আৰু গাইছ দে আৰ